हेलो एभ्रिवान एसामिज किड्स लार्निंग हाबले स्वागतम जनाइছো আজিৰ ভিডিঅ'টিত মই গুৰু নানক জয়ন্তীৰ ওপৰত 10টা শাৰী লৈ আহিছো গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব সৰ্দি হৈ থকাৰ কাৰণে মাতটো ভাঙি আছে তাৰ কাৰণে বেয়া নাপাব আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো 1 নম্বৰ শাৰী গুৰু নানক জয়ন্তী হল শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱ 2 নম্বৰ শাৰী গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক 3 নম্বৰ শাৰী গুৰু নানকৰ কাতি মাহৰ পূৰ্ণিমা তিথিত জন্ম হৈছিল 4 নম্বৰ শাৰী হেয়ে প্ৰতি বছৰে কাতি মাহৰ পূৰ্ণিমা তিথিত গুৰু নানক জয়ন্তী পালন কৰা হয় 5 নম্বৰ শাৰী গুৰু নানক জয়ন্তীত সমগ্ৰ ভাৰতত চৰকাৰী বন্ধ ঘোষণা কৰা হয় 6 নম্বৰ শাৰী গুৰু নানক জয়ন্তীৰ দিনা শিখ ধৰ্মাৱলম্বী লোকসকলে পৰিয়ালৰ সৈতে গুৰুদ্বাৰলৈ যায় 7 নম্বৰ শাৰী সেই দিনা শিখ ধৰ্মাৱলম্বী লোকসকলে গুৰুৰ বাণীসমূহ শ্ৰদ্ধাৰে পাঠ কৰে 8 নম্বৰ শাৰী গুৰু নানক জয়ন্তীক গুৰু পৰব বুলিও কোৱা হয় 9 নম্বৰ শাৰী গুৰু নানক জয়ন্তীৰ দিনা সকলো গুৰুদ্বাৰতে ভক্তসকলৰ কাৰণে আহাৰৰ যোগান ধৰা হয় 10 নম্বৰ শাৰী গুৰু নানক জয়ন্তীৰ দ্বাৰা সকলোৰে মাজত একতা সত্য আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰা হয় আজিলৈ আহো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শেয়াৰ কৰি দিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ